হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ আকৌ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰৰ লোকেল কুকুৰাৰ মাংসৰ বনাব লৈছোঁ জালুক দি। এতিয়া জুইতে কেৰাহীখন পাতি মই এতিয়া মিঠাতেল দিছোঁ। তেল গৰম হৈ এতিয়া পিঁয়াজ, আদা, নহৰুবিলাক তেলতে দিছোঁ। এতিয়া হালধি মছলাও দি ল'ম। এতিয়া মাংসখিনি মই দি দিম। ভালদৰে লৰাই দিম। মাংস অলপ সিজিছে। এতিয়া মই কাটি লোৱা আলুকেইডোখৰ দি দিম। এতিয়া মাংসখিনিত পানী দি দিয়া হ'ল। যিহেতু জালুকীয়া খাম সেইকাৰণে পানী দিয়া হৈছে জোল কৰি খাবলৈ। মাংস ৰেডি হৈ গ'ল।